वेलकम टू माई चैनल लस्कर ब्लग और निउ ब्लग भिडिओ आपलोक देखाइছোঁ काट्टोजाखात डायरेक्ट टेलिग्रास जेटा आमार हयतो एटु पिटाडी हाई स्कूल एटा विभिन्न धरनेर खेलबोर इयाते आरम्भ होइছে आमी आपलोक दर्शक देखाम जे इयाते परिचालना कमिटिर सदस्य इयाते उपस्थित आछे जेतु खेल आरम्भ होइছে 1 तारिखर পৰা 2023 और जो हयतो इयाते माहतो चलि आछे नवेम्बर माह तो इयाते जो नवेम्बर माह 1 तारिखर পৰা 14 तारिखলৈ केने इयाते आमार हयतो खेल धেমালিৰ মাজতে राइज সকলো বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা আহি ইয়াতে ব্যস্ত থাকিব আৰু তাকো মই ধন্যবাদ জনাম ইয়াত আহি কিনে খেল ধেমালি চাবৰ কাৰণে মই আগবাঢ়িবৰ কাৰণে ধন্যবাদ জনাম আৰু যেটো হয়তো ইয়াতে খেল ধেমালি হৈছে আমি আপোনালোকক দেখাম যে ইয়াতে পৰিচালনা কমিটিৰ সদস্য ইয়াতে উপস্থিত আছে তাৰ লগত আলোচনা কৰাৰ কাৰণে আমি গৈছোঁ আপোনালোকক দেখাম বক্তব্যৰ মাধ্যমেৰে আপোনালোকক শুভেচ্ছা জনাব ইয়াত আমাৰ সদস্যবিন্দু বিভিন্ন ধৰণৰ ছাৰ ইয়াতে উপস্থিত আছে আমাৰ सेक्रेटारी प्रेसिडेंट हयतो इयाते विभिन्न धरणे विभिन्न ठाईबिलाक जागात इयात आहि किने खेल धেমালি खेल महरमत আজি অসম চৰকাৰৰ নিৰ্দেশত অনুষ্ঠিত হ'বলগীয়া 3 ডিচেম্বৰ দক্ষিণ বাঁকা গাঁও পঞ্চায়তৰ অধীনত যেটো খেল মহৰণ অনুষ্ঠিত হৈছে আৰু এই মহৰণৰ কাৰণে আমি বিশেষকৈ আমাৰ গাঁও পঞ্চায়তৰ সভানেত্ৰীক ধন্যবাদ দিছোঁ এনেকুৱা ফিল্ড আৰু বহুত কেইটাই আছে কিন্তু আমাৰ পিঠাডি হাই স্কুলৰ খেলপথাৰ ইউজ কৰাৰ কাৰণে বা ব্যৱহাৰ কৰাৰ কাৰণে আমি আন্তৰিকভাৱে পিঠাডি हाई स्कूल एने कि पिठाडी गाँव कामर পৰা আমি প্ৰেসিডেন্টক আমি অশেষ ধন্যবাদ দিছোঁ আজি আমাৰ পিঠাডি হাই স্কুল প্ৰাংগণত যেটো খেল অনুষ্ঠিত হৈছে এই খেলত আমি যি অনুপাতে আশা কৰিছিলোঁ সেই অনুপাতে আমি খেলুৱে তথা দৰ্শক কিন্তু আমি পাইছোঁ আৰু আমি আশা কৰোঁ আমি যি অসম চৰকাৰে যি আশা লৈ বা যি উদ্দেশ্যৰে খেলখন অনুষ্ঠিত কৰিছিল সেই উদ্দেশ্য আমি ভাবিছোঁ আমাৰ এই পিঠাডি হাই স্কুল প্ৰাংগণৰ পৰা অসম চৰকাৰৰ যি উদ্দেশ্য সেই উদ্দেশ্য বাস্তৱত ৰূপায়িত হ'ব বুলি মই নিজেই গৌৰৱান্বিত হৈছোঁ আৰু অসম চৰকাৰে আমাৰ গাঁও অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে এইবিলাক ল'ৰা ছোৱালী হয়তো ব্লক লেভেল বা ডিস্ট্রিক্ট লেভেলত কোনো খেলাৰ সুবিধা নাপাব বুলি আমি আচলতে দৃঢ় বিশ্বাস কিন্তু অসম চৰকাৰৰ উদ্যোগত যিটো প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টাক আমি আচলতে অসম চৰকাৰক আমি হাজাৰবাৰে ধন্যবাদ জনাইছোঁ যেহেতু আমাৰ এই গাঁও অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালী বিধানসভা বা ডিস্ট্রিক্ট বা ষ্টেট ইভেন কি কেন্দ্ৰীয় পৰ্যায়ত যাই খেলাৰ সুবিধা পাব ধন্যবাদ জানাইছোঁ আৰু সকলো বিভিন্ন ধৰণৰ ইয়াতে খেল ধেমালিৰ মাজতে ব্যস্ততা আছে ল'ৰা ছোৱালী এবং ষ্টুডেণ্ট ফ্ৰেণ্ডবিলাক আমি ধন্যবাদ দিবৰ কাৰণে চেষ্টা কৰিম শুভেচ্ছা জনাব বক্তব্যৰ মাজেৰে আগলৈ গৈ আছোঁ আলোচনাৰ মাধ্যমত আপোনালোকক দেখাব ধন্যবাদ চেনেলটো মই সঁচাকৈ অভিভূত হৈছোঁ এনেকুৱা জেগাত আহিবলৈ পাই ইমান প্ৰতিভা লুকাই আছে ইমান যে প্ৰতিভা তাৰমানে আমি ভাবিব নোৱাৰোঁ ইমান মানুহ ইয়াৰে প্ৰেচিডেণ্টেও আমাক যথেষ্ট সহায় কৰিছে তেওঁলোকে উৎসাহ জীৱনা দিছে ৰাতিপুৱাই আহিছে খেল উদ্বোধন কৰিছে আমাৰ জিপি ছেক্ৰেটাৰীও আহিছে ৰাতিপুৱাই তেওঁ আমাক বিভিন্ন ধৰণে যি পৰামৰ্শ দিয়ে সেইমতে কৰি আছে ইয়াৰ স্কুলখনে আমাৰ পিঠাডি হাই স্কুল তেওঁলোকে যথেষ্ট সহায় কৰিছে ইমান এটা পৰিৱেশ পাইছোঁ আমি সঁচাকৈ অভিভূত হৈছোঁ এনেকুৱা পৰিৱেশ মই যিমানখন চলাইছোঁ আজিলৈ পোৱা নাছিলোঁ ইয়াত সঁচাকৈ ভাল লাগিছে আৰু এনেকুৱা পৰিৱেশ যাতে ভৱিষ্যতে পাই থাকোঁ তাৰ কাৰণে এনেকুৱা ৰাইজক ধন্যবাদ চাফা কৰা নাইছে ৰাইজ দৰ্শক এবং ষ্টুডেণ্ট ইয়া আমাৰ ফ্ৰেণ্ডবিলাক ছাত্ৰ ছাত্ৰী আমি দেখাইছোঁ আপোনালোকক এই বক্তব্যৰ মাজেৰে উদ্দেশ্য জনালে আৰু মোৰ দাদা আছে ইয়াতে দাদাই কি কয় মোৰ ক'বলগীয়া একো নাই মানে খেল মহৰণ আপোনাৰ তৰফৰ পৰা যিটো দিছে যে সাধাৰণ মানে গাঁৱৰ পৰা বা জিপিৰ পৰা যিখিনি মানে খেল প্ৰতিভা ওলাই যায় যে ধৰক ব্লক পৰ্যায় যাব বা LOC মানে আমাৰ সমষ্টি পৰ্যায় হ'ব বা ডিষ্ট্ৰিক্ট পৰ্যায় হ'ব তাৰ পিছত এইখিনি ধৰক আগৰ চৰকাৰৰ পৰা এইটো চৰকাৰক মই ধন্যবাদ জনাইছোঁ আৰু মানে দক্ষিণ বাঁকা জিপি মোৰ কৰিব লগা যিখিনি কাম যিখিনি দায়িত্ব সহকাৰে পালন কৰিছে আৰু তেওঁলোকে যি ইনচাৰ্জ যিকেইটা আহিছে তেওঁলোকেও পালন কৰিছে ৰাতিপুৱাৰ পৰা আৰু খেল উপভোগ কৰাৰ পৰা 600 ওপৰত আমাৰ মানে ৰেজিষ্ট্ৰেশ্যন হৈছে তাতকৈ ভাবা